Hello everyone, আজি হৈছে day 5 মোৰ আৰ্টৰ ৱৰ্কশ্বপৰ। আজি যাওঁতে অলপ চিপকে বৰষুণো দি আছিলে আৰু মই আজি গৈছিলোঁ অলপ সোনকালে পুৱাকে স্কুললৈ আৰু এয়া পালোহি। ষ্টুডেণ্টখিনিকো যোৱাকালিয়ে কোৱা আছিলে যে 9:30ত আহিবলৈ আৰু বৰষুণৰ মাজতো তাহাঁতি একদম ঠিক টাইমতে পাইছেহি। বহুত আগ্ৰহেৰে তাহাঁতি আৰ্ট শিকিবলৈ আহে আৰু এদিনো আনকি স্কিপো নকৰে কাৰণে বহুত ভাল লাগে দেখি। কাইলৈ ফাইনেলি তাহাঁতৰ কম্পিটিশ্যন হ'ব আৰু আজিৰ ক্লাছ সামৰি মই ঘৰ যাব ওলালোঁ। আজি পিছে বেলেগ এটা ৰাস্তাইদি ঘৰলৈ গৈ আছোঁ। বহুত দিন এই ৰাস্তাটোৱেদি যোৱা নাই, মোৰ বহুত ভাল লাগে। চাৰিওফালে সেউজীয়া আৰু এয়া মানুহবোৰে পাত ছিঙি মেলি ট্ৰেক্টৰত উঠাব গৈ আছে। ঘৰ পায়েই ডিৰেক্ট খাব বহিলোঁ। আজি আছিলে লোকেল চিকেন আৰু জহা চাউলৰ পোলাও। তাৰপাছতে ভাবিলোঁ মোৰ নিজৰ অলপ কাম কৰোঁ, প্ৰজেক্টৰ কাম অলপ আছিলে। তো আজিলৈ ইমানেই আছিলে। বাই বাই, টেক কেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল।